बिपिएफआव जयन जानांगौ जों आगोलनिफ्रायनो जयन दङ गेजेरावहा गैया जाबाय बेनिखायनो दा जों अखान्थिनि कारणे बिपिएफआव जयन जादों आरो नि कारणे अखान्थि जादों आरो मायाव मायाव बहुत हिसाबै गोबां हिसाबै मायाव मायाव अखान्थि मोननानै दं अखान्थि मोनदों आरो जों माबे मोनसेखौ अखान्थि मोननानै दं जों थानाय लोंनाय जानाय माबा मोनसे खहाय बेफोरखौ जों मोना आरो गोबां बिदिनो जों मोनासै मोनाखै जों जेबो मोनाखै जोंनो मोनबो मोनसे बुस्थु होआसै इउपिपिएल नि मेम्बारफोरनाव बा चेयारमेनफोरनाव सोंहैदोंना सोंहैदो खिन्थु काम गैया होआखै मोनगोन होननानै बुङो उनाव थगायो मोना मोनगोन होनना बुङो आरो उनाव गैला थगायो फायाखै उमुक फैगोन तुमुक फैगोन फैनायनि उनाव मोनगोन गोबां उन्नयननि खामानि मावदों होननानै बुंदों बा दिनै नोंसोरनि बेखिनि लामा बा गामि ओनसोलाव बेलाय बेयावनो मोनसे लामा दं कालभार मोनसेखौनो बिबाय थानायानो खैबा बार दरखास्त होबा होनाय जाबाय बिनाय जाबा गैथ्रा मोनगोन होननानै बुंनानै थगायबाय गैला मोनासै सोरनाव बिदोंमोन बिसानियाव सोरनाव बिनि मा नाम बावगारो आं इउपिपिएल नाव इउपिपिएल बे बाराव बिपिएफ खौ नोंसोर मा खालामनो सानदों देरहागोन ना होआ देरहागोन आरामसे देरहागोन बे बिपिएफ देरहागोन देग्लाय देरहागोन एकदम नांगौला बेलाय जोंनि माबाया उदां सारा दङना बेनो मिथिगोन ना आगोलनिफ्रायबो बे दङमोन ना थांनाय बारावहाय इउपिपिएल नो भटखौ होदोंमोन नोंसोरो बिनि उनावबो नोंसोर दिनै जौगाथायखौ जेबो मोना दा मोनलिया आरो दा बिसोरखौ होबा थानो हाया आरो जों जिबनावबो होनो खान्थि जाया ओमफ्राय आं जाहैदो गाबोन सबनाय थांनोबो हागौ जों खिन्थु जोंनि गथ' गथायफोरालाय मा जागोन बिसोरनिथ' माबा मोनसे सुबिदा नांगौमोन ना दा बिसोरनो जिबादि लक्षणखौ नुबाय जों बिसोरनि दिनावथ' खान्थि जानायनि आखा गैला नुनाय आखा गैला ৰাজ্যতে মানে এতিয়া দিছপুৰতে আপোনালোকে গম পায় কংগ্ৰেছৰ কি অৱস্থা এতিয়া আছে জানো নাই আগত আমাৰ টংক বাহাদুৰে ইয়াত মন্ত্ৰী আছিল MLA আছিল সেই হিচাপে তেওঁলোকৰ অলপ হাৱাবিলাক আহিছিল ইফালে ইলিয়াছ আছিল সেইকাৰণে আমাৰ ৰৌতা সমষ্টিত কংগ্ৰেছৰ কিছু প্ৰভাৱ পৰিছিল আগত কিন্তু আজিৰ দিনত কোনো কংগ্ৰেছৰ এতিয়া প্ৰভাৱ নাই নেতাও নাই ইয়াত কৰ্মীও নাই গতিকে আহি থকা দিনত আজি এই ৰৌতা সমষ্টিত যি মানে সিদ্ধান্ত ল'ব লাগিব দুটা পাৰ্টিক সিদ্ধান্ত ল'ব লাগিব ইয়াত নাই এতিয়া কোনেও বিশ্বাস নকৰে কোনেও বিশ্বাসত নলয় আজি তাৰিখত বুজি পালে তো আমি শুনি আছো এতিয়া আজিৰ পৰা বোলে অৰুণোদয়ৰ মানে ফৰ্মবিলাক যি আকৌ প্ৰলোভনত ডুবাব বিচাৰিছে কাকবা কম দিব বিচাৰিছে কাকবা আৰ্থিকভাৱে যি কিবা দিম বুলি প্ৰবণ দি পেলাই আজি আৰু ইউপিপিএলত নিব বিচাৰিছে বিশ্বাস নকৰিব আপোনালোকে এই 5টা বছৰ তেওঁলোকে একো আমাক দিব নোৱাৰিলে এতিয়া এই নিৰ্বাচনৰ একেবাৰে প্ৰাক মুহূৰ্তত আজি মাত্ৰ 2 মাহ বাকী আছে নিৰ্বাচন হ'বলৈ আৰু 15 দিনৰ পিছত কণ্ডাক্ট হ'বলৈ গৈ আছে আপোনালোকৰ সুবিধা খুব পাব সেইবিলাক লুবত এতিয়া আপোনালোকে যাব নালাগে চিধা কথা আপোনালোকে আমাক নালাগে যি দিলে আপোনালোকে এই 5 বছৰত আমি যথেষ্ট পালো আৰু বুজিলো আৰু আপোনালোকৰ এই সহায় আমাক দৰকাৰ নাই আৰু এইটোৱে আমাৰ মাইনৰিটি ৰাইজৰ কাৰণে এটা কথাটো স্পষ্ট আপোনালোকক যদি সুৰক্ষা আৰু সহায় কৰিব হ'লে আপোনালোকৰ জনগোষ্ঠীৰ কাৰণে উন্নয়নৰ কাৰণে হ'লে একমাত্ৰ হাগ্ৰামা মহিলাৰ নেতা আছে আপোনালোকৰ হৈ কাম কৰা আপোনালোকৰ হৈ মাতা আজি তেওঁলোকে 15 দিনত মাটিৰ পট্টা দিয়াৰ কথা কৈছিল আজি 5 বছৰ পাৰ হৈ গ'ল কোনে মাটি পট্টা পালে নেকি কোনো পোৱা নাই মিছা কথাবিলাক দি আছে কিন্তু আজি আমাৰ হাগ্ৰামা মহিলাৰীদেৱে কৈছে যে যিখিনি যাৰ দখলত আছে সেইখিনি আমি পট্টা দিয়া ব্যৱস্থা কৰিম যোৱাবাৰো কৈছিল কিন্তু বিশ্বাসত নল'লে মানুহখিনি এই 15 দিনত গুচি গ'ল আমাৰ মানুহ ভোট দিছে সেইটোৱেই কথা গতিকে এতিয়া আমি এইবাৰ যিটোকে তেওঁলোকৰ কথাৰ দাম কিমান তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ দাম কিমান কেনেকুৱা সেই কথাখিনি ৰাইজে বুজি পালে হয় না নহয় মাটিৰ পট্টা দিব নোৱাৰিলে চাকৰি দিব নোৱাৰিলে মহিলাসকলক আত্মসহায়ক গোটক
৭৫,০০০ দিব নোৱাৰিলে, ৰাস্তা ঘাট একো নহ'ল, হয় না নহয়? হৈছে কিবা বেপাৰ বাণিজ্য কৰা সকলক কিবা আৰ্থিক সাহায্য দিয়াৰ কথা কৈছে, সেইটোও নহ'ল, হৈছে নাই হোৱা। আজি মানুহ ঘৰে ঘৰে আনকি এনৰেগাৰ কামো এতিয়া মানুহৰ ঘৰত ৰাইজে পাবলৈ সক্ষম হোৱা নাই। আগতে এক সপ্তাহ 2 সপ্তাহ টকা পইচা সোমাইছিল, অলপ হ'লেও বজাৰ খৰচাবিলাক খাব পৰা হৈছিল, আজি সেইটোও নাই। এতিয়া যদি ৰাইজৰ হাতত চৰকাৰৰ পইচা অলপ চলপ যদি ৰাইজে নাপায়, তেতিয়া ৰাইজে কেনেকৈ চলিব? আজি মানুহে অভাৱ ফালে গৈ আছে। সাৱধান হওক ৰাইজ, যদি এই BTC নিৰ্বাচনত যদি BJP চৰকাৰ নাহে, তেতিয়াহ'লে আপোনালোকৰ জুলুমটো অনিবাৰ্য, মাটি কাৰাও হ'ব। আপোনালোকৰ মাটি চব বেংকত যাব, চৰকাৰী বেংকত, তাৰপিছত কোম্পানী বিক্ৰী কৰিব। এতিয়া পৰ্বতজোৰাত চলি আছে, বুজি পালে? মোবাইলটো দেখি আছে কিমান হাল্লা। আমাৰ এইটো আপোনালোকে চব জেনেৰেল মানুহে ভাবে যে BTCটো বড়ো মানুহৰ, এতিয়া বড়ো মানুহকে মাটি কাঢ়ি পেলাই কোম্পানীক দিবলৈ গৈ আছে। এতিয়া আপোনালোকৰতো আৰু একোৱেই নাই, তেনেকুৱা ধৰণৰ কথা আহি পৰে। আমি এইটো কি কাৰণত আন্দোলন কৰিছিল বড়োবিলাকে? আমাৰ মাটিত আমাৰ ৰাজনৈতিকভাৱে সুবিধা পাব লাগে আৰু আমাৰ মাটি আমাৰে বুলি আন্দোলনত শ্লোগান দিছিল। কিন্তু আজি সেই বড়ো মানুহকে আজি উচ্ছেদ কৰি পেলাই কোম্পানীৰ হাতত মাটি তুলিবলৈ গৈ আছে এই বড়ো কোম্পানী। তো মই আৰু বেছি দীঘলীয়া নকওঁ, যিহেতুকে দূৰৰ আলহী আছে, তেওঁলোকে যাব লাগে, এই ৰাতিয়ে আকৌ ঘৰত যাব, ৰাতিপুৱা হ'ব বুলি। গতিকে মই দীঘলীয়া নকৰোঁ। আজি যিসকলে আমাৰ দলৰ নীতি